মৰমৰ শিক্ষাৰ্থীসকল, চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটো পঢ়াৰ সময়ত আমি ৰোমান্টিক কবিতাৰ বিষয়ে কিছু প্ৰাথমিক কথা জানি ল'ব লাগিব। ৰোমান্টিকতাবাদ এই শব্দটোক ইংৰাজীত কোৱা হয় ৰোমান্টিচিজম। ই হৈছে সাহিত্যৰ এক বিশেষ ধাৰা। ইউৰোপত অষ্টাদশ শতিকাৰ শেষৰ ফালে এই সাহিত্য ধাৰাটোৰ জন্ম হৈছিল। এই ৰোমান্টিক সাহিত্যত কিছুমান বিশেষ লক্ষণ পৰিস্ফুট হয়। এইবোৰ হ'ল কল্পনা প্ৰৱণতা, প্ৰকৃতি প্ৰীতি, অতীতৰ প্ৰতি শ্ৰদ্ধা, প্ৰেম আৰু সৌন্দৰ্য প্ৰীতি, ব্যক্তিসত্তাৰ প্ৰাধান্য, মানৱতাবাদ, বাস্তৱ বিমুখিতা, সামান্য বস্তুত অসামান্যত্ব আৰোপ, বিশ্ব প্ৰকৃতিত প্ৰিয়াৰ ৰূপ আৰাধনা, অতীন্দ্ৰিয়বাদ, ভৱিষ্যতৰ ৰঙীন কল্পনা, জীৱনৰ ৰহস্যভেদৰ চেষ্টা ইত্যাদি। অসমীয়া সাহিত্যলৈ ৰোমান্টিক ধাৰাটো মূলতঃ দুই ধৰণেৰে আহিছিল: বঙালী সাহিত্যৰ যোগেদি আৰু ইংৰাজী সাহিত্যৰ যোগেদি। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় জানা 1901 চনত কটন কলেজ প্ৰতিষ্ঠা হোৱাৰ আগলৈকে অসমত উচ্চ শিক্ষাৰ কোনো প্ৰতিষ্ঠান নাছিল। সেইবাবে ছাত্ৰসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে কলিকতালৈ যাবলগীয়া হৈছিল। কলিকতালৈ অধ্যয়ন কৰিবলৈ যোৱা অসমৰ এই ছাত্ৰসকলে তেওঁলোকৰ পাঠ্যক্ৰমত থকা ইংৰাজী সাহিত্য পঢ়িব লগা হৈছিল আৰু এই সাহিত্যই তেওঁলোকক বাৰুকৈ আকৃষ্ট কৰিছিল। শেলী, কিটছ, বাইৰন, ৱৰ্ডছৱৰ্থ আদি ইংৰাজ কবিসকলৰ কবিতা তেওঁলোকে আত্মস্থ কৰি অসমীয়া ভাষাতো তেনে কবিতা ৰচনা কৰিবলৈ আগ্ৰহী হৈ পৰিছিল। তদুপৰি অসমীয়া ডেকাসকলে ইংৰাজী সাহিত্যৰ লগতে বংগীয় লেখকৰ সাহিত্যও তন্নতন্নকৈ পঢ়িছিল আৰু সেই সাহিত্যৰ আৰ্হিত অসমীয়াতো পুথি ৰচনা কৰিবলৈ আগবাঢ়িছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদিকে ধৰি বহুকেইজন অসমীয়া ছাত্ৰই জোনাকী আলোচনীখনৰ পাতত সেই নতুন ভাৱধাৰাৰ প্ৰকাশেৰে সাহিত্য ৰচনা কৰিছিল আৰু অসমীয়া সাহিত্যলৈ এই ৰোমান্টিক চেতনা কঢ়িয়াই আনিছিল। সেয়েহে জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰোমান্টিকতাৰ ঢল প্ৰবাহিত হোৱা বুলি কোৱা হয়। মন কৰিবলগীয়া যে ৰোমান্টিক সাহিত্যৰ লক্ষণসমূহ প্ৰধানকৈ কবিতাত পৰিলক্ষিত হ'লেও কম বেছি পৰিমাণে উপন্যাস, গল্প আদিতো ইয়াৰ অভিব্যক্তি দেখা গৈছিল। ৰোমান্টিক সাহিত্যৰ প্ৰভাৱ যে কেৱল জোনাকীৰ পৃষ্ঠপোষকসকলৰ ৰচনাতহে পৰিলক্ষিত হৈছিল এনে নহয়। দৰাচলতে দ্বিতীয় মহাসমৰৰ আৰম্ভলৈকে ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল। অসমীয়া সাহিত্যৰ ৰোমান্টিক কবিসকলৰ ভিতৰত কেইগৰাকীমান উল্লেখযোগ্য কবি হ'ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁইবৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, হিতেশ্বৰ বৰবৰুৱা, ৰঘুনাথ চৌধাৰী, যতীন্দ্ৰনাথ দুৱৰা, গণেশ গগৈ ইত্যাদি।